হেল্ল' হেল্ল' তোমাৰ লগত মোৰ এটা কথা আছে। কি তোমাৰ লগত মোৰ আজিৰ পৰা ব্ৰেকআপ। কিয় তেনেকৈ কৈ আছা ৰে? কাৰণ তোমাক দেখিবলৈ একদম কেম্বা লাগেতো। আৰু তেনেকৈ নকবা ৰে দেই। কেইবছৰ হ'ল তোমাক ভাল পাব? 3 বছৰ হ'ল। তুমি যদি আজি হঠাৎ তেনেকৈ কোৱা মোৰ কেনেকুৱা লাগিব ৰে? মই ক'ত যাম? আৰু 1 নম্বৰ কথা হ'ল তোমাৰ গাড়ী নাই। আৰু তুমি গাড়ী ল'ম বুলি কৈ ইমান দিন ঠগাই আছা। আৰে গাড়ী ল'ম তোৰে মই। তুমিতো জানাই মই অলপ দুখীয়া ঘৰৰ ল'ৰা আৰু বন্ধনৰ পইচা পাবই মাই। তই পালে গাড়ীখন লোৱা কথা। চ' তুমি মোক নেক্সট টাইম কল মেছেজ নকৰিবা, কাৰণ মোৰ তোমাক থপৰা চাবলৈ ইচ্ছা নাইতো। বাই। সঁচাকে মই মৰি যাম ৰে তোমাক নাপালে। अब जाने हम ये प्यार क्या है, दर्द जिगर मुश्किल बड़ा है, सुनता नहीं। ए भाई रो 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 ए तू हमको निके কি করবা আছে ইয়ে নদীত কিবা করব বয়া কাম করে নাকি এ বল কি করে ভাই ভাই মই ওই 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 কি করাই ভাই কি করাই না এ পাগল হলি নেকি মই বাৰ আজি মৰিম ভাই। নদীত জাপ দি মৰিম আজি মই। মোক গাৰ্লফ্ৰেণ্ডে আজি ধোকা দিছি ৰে। ইমান দিন ভাল পাইছিলো তাই। ইয়াৰ গাৰ্লফ্ৰেণ্ডৰ মামলা মৰবি প্ৰেমৰ কাৰণে ঠিক আছে। মৰা এখনি বাম জাগা বামত মলে তোৰ হাৰা মৰা ভাঙব। এ দত মৰা মই কিন্তু ধেমালি কৰা নাই। মই সঁচাকে জাপ দি মৰিম আজি। আমি ধেমালি কৰছো। এই মৰলা কি হলা? মৰা এটা কাম কৰবি, তই মৰাৰ আগতে মোবাইল চবাইল দি যা। আৰু শুন, তই মৰিম বুলি যে কৈছা আজি, তই প্ৰেমৰ কাৰণে কোনোবাই মৰে নেকি হা? তাইক মই বহুত ভাল পাইছিলো ৰে। তাই এনেকুৱা ক'ব বুলি মই কেতিয়াও ভাবা নাছিলো। তহঁতে ঘড়ী চড়ী লৈ যা, মোবাইল চবাইল লৈ যা। মৰাৰ আগতে এটা কথা গম পাইছা না? কি? মা দেউতাৰ কথা ভাবছা। তোৰ মা দেউতাৰ কি হ'ব তই মৰলি? ঠিক আছে তই মা দেউতাৰ কথা নাভাবা ঠিক আছে, কিন্তু আমাৰ কথা ভাবছা। আমাৰ ইমান বছৰৰ দস্তি, সেই দুদিনৰ আহা ছোৱালীৰ কাৰণে তই মানে কি ইমান বছৰৰ দস্তি ভাঙি পেলবি? কিন্তু তই মৰাৰ আগতে এটা কথা ভাব, আমাৰ দস্তিৰ কথা ভাব। ইমান বছৰৰ দস্তি তই গ'লে আমাৰ কেনেকুৱা লাগিব সেইটো ভাবচোন। लोगों को आते हैं दो नजर, हम मगर देखो दो नहीं। ओ जुदा या खफा खुदा है दुआ। এই চব পাহৰি গৈছে ন? নাই মই পাহৰা নাই ৰে। মোৰ মনত পৰে, কিন্তু কি কৰিম তাইক লৈ মোৰ বহুত মনত পৰে ৰে। চা ভাই, সেই দুদিনীয়া ছোৱালীটোৰ কাৰণে যদি আমাৰ দস্তি বহুত সৰু বুলি ভাবছা, তেতিয়াহ'লে সেইটো নদী এইখন দলং তই জাপ মাৰি মৰি যা, আমাৰ ক'ব লগা নাই। কিন্তু এটা কথা মনত ৰাখবি, আমি যেতিয়ালৈ আছো না তোৰ একো হ'ব নিদিওঁ। কিন্তু তই যদি আমাৰ গাড়ী যাব বিচাৰিছা, যা। সেইটো নদী দুদিনীয়া এটা ছোৱালীৰ কাৰণে তই এনেকুৱা কৰিছা ন, যা মৰ তই। বল আমাৰ তই আমাক দস্তি বুলিয়ে নাভাবা ভাই। দোস্ত তোহাতটো তই মোক এৰি থৈ নাযাবি ৰে। তাই যি গ'ল আৰু তাইক মই কেতিয়াও ৰিটাৰ্ণ ঘূৰি নাচাওঁ। কিন্তু তোহাত দুটাইতো মোৰ লগত থাকিব লাগিব ন। তাই আমি তোৰ লগত সদায় আছো। বল এতিয়া মাফ কৰি দিবি হা। নাই টেনচন নল'ব। এনেকুৱা আছো তো আমি। এই ভিডিঅ'টো আপোনাৰ জাষ্ট এণ্টাৰটেইনমেণ্ট আৰু আমাৰ বন্ধুত্ব আৰু প্ৰেমৰ মাজত আছিল। কাৰণ কেতিয়াবা এনেকুৱা ঘটনা হয়, প্ৰেমৰ কাৰণে কিছুমানে আত্মহত্যা কৰে। এইটো জাষ্ট সেইটোৰ কাৰণে এটা মেছেজ আছিল। তো যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।